প্ৰিয় শ্ৰোতা নমস্কাৰ অনলাইন ৰেডিঅ' মাজুলীলৈ আপোনাক স্বাগতম জনাইছোঁ আজিৰ অনুষ্ঠানত উপস্থিত আছে ভূতত্ত্ববিদ তথা লেখক প্ৰকৃতিপ্ৰেমী ডক্টৰ বিজয় কৃষ্ণ চেতিয়া আহকচোন অনুষ্ঠানটিৰ মাজলৈ যাওঁ নমস্কাৰ মই বিজয় কৃষ্ণ চেতিয়াই আজি আপোনালোকৰ সন্মুখত বৰ্তমান সময়ত খুব চৰ্চিত হোৱা এটা বিষয় পৰিৱেশীয় প্ৰভাৱ জৰীপ খচৰা অধিসূচনা 2020 ইয়াৰ ওপৰত কিছু আলোচনা কৰিবলৈ আগবাঢ়িছোঁ এই যি খচৰা অধিসূচনা অৰ্থাৎ EIA 2020 এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট 2020 এই যিখন ড্ৰাফ্ট নটিফিকেশ্যন ভাৰত চৰকাৰৰ পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে যোৱা 30 মাৰ্চ তাৰিখে প্ৰকাশ কৰিলে এই প্ৰকাশ কৰাৰ পিছত এখন জনমতৰ বাবে মুকলি কৰি দিয়া হৈছে আৰু শেহতীয়াকৈ জনমতৰ অন্তিম তাৰিখ 11 আগষ্টলৈকে ৰখা হৈছে অৰ্থাৎ 11 আগষ্টলৈকে আমি এই খচৰা অধিসূচনাখনৰ ওপৰত আমাৰ জনমত আমি প্ৰকাশ কৰিব পাৰিম বা জনমত আমি তেওঁলোকৰ ওচৰত দাখিল কৰিব পাৰিম এতিয়া কথা হ'ল যে আমি সকলোৱে গম পাইছোঁ এই যিখন খচৰা অধিসূচনা EIA 2020 ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ আলোচনা আৰম্ভ হৈছে আৰু এই দেশজুৰি ইয়াৰ ওপৰত এইখনৰ যিবোৰ নেতিবাচক দিশ এই নেতিবাচক দিশবোৰৰ ওপৰত ব্যাপক চৰ্চা হৈছে আমি সকলোৱে জানো আমি যেতিয়া কোনো এটা প্ৰকল্প স্থাপন কৰিবলৈ বিচাৰোঁ কোনো অঞ্চলত তেতিয়াহ'লে আমি তিনিটাৰ অনুমতিৰ প্ৰয়োজন হয় এই তিনিটা অনুমতিৰ ভিতৰত এটা হৈ গ'ল এই এনভাইৰনমেণ্টেল ক্লিয়াৰেন্স দ্বিতীয়টো হৈ গ'ল ফৰেষ্ট ক্লিয়াৰেন্স আৰু তৃতীয়টো হৈ গ'ল ৱাইল্ড লাইফ ক্লিয়াৰেন্স এই যিটো আমি প্ৰথম এনভাইৰনমেণ্টেল ক্লিয়াৰেন্সৰ কথা কৈছোঁ আচলতে এই পৰিৱেশৰ যি অনুমতি এই অনুমতিৰ লগতেই আমাৰ এই বৰ্তমান চৰ্চাত থকা EIA জড়িত হৈ আছে অৰ্থাৎ যদি আমি পৰিৱেশৰ অনুমতি বিচাৰোঁ এই পৰিৱেশৰ অনুমতি পাবলৈ হ'লে আমাৰ প্ৰকল্পসমূহে যি প্ৰকল্পৰ বাবে আমি অনুমতি বিচাৰিছোঁ পৰিৱেশৰ অনুমতি প্ৰকল্পসমূহৰ পৰিৱেশৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব তাৰ বিষয়ে এটা বিস্তৃত অধ্যয়ন কৰা খুব প্ৰয়োজন আছে আৰু সেইটোৱে হৈ গ'ল এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট অৰ্থাৎ পৰিৱেশীয় প্ৰভাৱ জৰীপ বা পৰিৱেশীয় প্ৰভাৱ নিৰূপণ ব্যৱস্থা এই পৰিৱেশৰ প্ৰভাৱ নিৰূপণ যিটো ব্যৱস্থা এই ব্যৱস্থাটো ভাৰতত পোনপ্ৰথমে 1994 চনত অৰ্থাৎ 1994ত আৰম্ভ হৈছিল আৰু তাৰ পিছৰ পৰ্যায়ত বিভিন্ন ধৰণৰ এই সংশোধন হৈ 2006 চনত পুনৰ এখন এই অধিসূচনা EIA অধিসূচনা জাৰি কৰা হৈছে আৰু তৃতীয়বাৰৰ বাবে 2020 চনত অৰ্থাৎ এই বছৰ এখন খচৰা অধিসূচনা প্ৰস্তুত কৰি সেইখনক ৰাইজৰ জনমতৰ বাবে মুকলি কৰি দিয়া হৈছে এটা কথা হ'ল এই যিখন খচৰা অধিসূচনা এই খচৰা অধিসূচনাখনত কিয় ইমান চৰ্চালৈ আহিছে বা কিয় ইমান আলোচিত হৈছে এইটো এটা খুব চিন্তনীয় বিষয় আমি জানো যে আমি যি পৰিৱেশৰ অনুমতিৰ কথা আমি অলপ আগতে কৈ আহিলোঁ সেই পৰিৱেশৰ অনুমতি আমাৰ যিখন পৰিৱেশ সুৰক্ষা আইন অৰ্থাৎ এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট 1986 এইখনৰ আধাৰত আচলতে এই পৰিৱেশৰ অনুমতি প্ৰদান কৰা হয় আৰু এই যিখন এক আমি আইনৰ কথা কৈ আছোঁ পৰিৱেশ সুৰক্ষা আইন 1986 এই আইনৰ 3 নম্বৰ দফাত চৰকাৰক এটা বিশেষ কৰ্তৃত্ব দিয়া হৈছে বিশেষ কৰ্তৃত্বটো হ'ল পৰিৱেশক সুৰক্ষা দিব লাগে পৰিৱেশৰ যি মানদণ্ড বা প্ৰকৃতিৰ যি গুণগত মানদণ্ডক তাক উন্নত কৰিবলৈ বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰ লগতে পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব লাগে পৰিৱেশ প্ৰদূষণৰ যি হাৰ তাক হ্ৰাস কৰিব লাগে আৰু পৰিৱেশ প্ৰদূষণ পৰাপক্ষত প্ৰতিৰোধ কৰিব লাগে এই কথাকেইটাত চৰকাৰক বিশেষ কৰ্তৃত্ব দিয়া হৈছে আৰু চৰকাৰে এই কথাকেইটাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মিনাই পৰিৱেশক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত পৰিৱেশৰ যি গুণগত মান তাক আৰু উন্নত কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ নীতি নিয়ম গ্ৰহণ কৰিছে আৰু এই নীতি নিয়মৰ ভিতৰত এটা হৈ গ'ল এই এনভাইৰনমেণ্টেল ক্লিয়াৰেন্স বা পৰিৱেশৰ অনুমতি প্ৰদান আৰু সেই পৰিৱেশৰ অনুমতি প্ৰদানৰ কাৰণে পৰিৱেশৰ যি প্ৰভাৱ তাক নিৰূপণ কৰাৰ এটা ব্যৱস্থা অৰ্থাৎ EIA পোনপ্ৰথমতে চাবলৈ গ'লে এই EIA হৈ গ'ল পৰিৱেশক সুৰক্ষা দিয়া আৰু পৰিৱেশক আৰু অধিক আমাৰ বাবে মানৱ জীৱনৰ বাবে বা জীৱকুলৰ বাবে অধিক গ্ৰহণযোগ্য কৰি তোলা এটা ব্যৱস্থা পৰিৱেশৰ সুৰক্ষাৰ বাবে যিবোৰ নীতি নিয়ম প্ৰস্তুত কৰা হৈছে আৰু আমি শেহতীয়াকৈ যদি চাওঁ আমাৰ যি মহামাৰী COVID-19ৰ যি মহামাৰী এই মহামাৰীৰ সময়ত আমি সকলোৱে এটা কথা উপলব্ধি কৰিছোঁ বা সকলোৱে এটা কথাত আমি আনন্দিত হৈছোঁ যে বৰ্তমান সময়ত পৰিৱেশ খুব শান্ত হৈ আছে পৰিৱেশ প্ৰদূষণ হ্ৰাস হৈছে তেনে সময়ত কিন্তু যদি আমি আমাৰ দেশৰ যি পৰিৱেশৰ চিন্তা তালৈ যদি মন কৰোঁ তেতিয়াহ'লে দেখিম কিন্তু আমাৰ দেশত বৰ্তমান সময়ত পৰিৱেশীয় পৰিপন্থী চিন্তাসমূহ খুব ত্বৰান্বিত হৈছে আমি যদি অসমলৈ মন কৰোঁ দেখিম যে আমি এই লকডাউনৰ সময়ত যি সময়ত আমি ঘৰতে থাকি এই এটা মহামাৰী ৰোধ কৰাৰ ক্ষেত্ৰত সকলোৱে সহযোগ কৰিছোঁ তেনে সময়তে কিন্তু অসমত এই সময়তে প্ৰায় দুটা বিশেষ ঘটনাই আমাক পৰিৱেশৰ প্ৰতি চিন্তিত কৰিছে প্ৰথমটো হৈ গ'ল দিহিং পাটকাই অঞ্চলৰ কয়লামুক্তখনত তাৰ পিছতে হৈ গ'ল বাগজান অঞ্চলত তৈল বিস্ফোৰণ আৰু এতিয়া এই EIA 2020 ড্ৰাফ্ট নটিফিকেশ্যন গতিকে এই EIA 2020 ড্ৰাফ্ট নটিফিকেশ্যনে যদি আমাৰ
পৰিৱেশলৈ ভাবুকি কঢ়িয়াই আনে তাৰ বিপক্ষে কিন্তু আমি ব্যৱস্থা লোৱাটো খুব জৰুৰী। আৰু ইয়াৰ বাবে আমি আজি আলোচনা কৰিবলৈ বিচাৰিছোঁ এই কথাখিনি। মই গতিকে পোনপ্ৰথমে আপোনালোকক এটা থুলমূল আভাস দিব চেষ্টা কৰিলোঁ। এতিয়া আমি সকলোৱে জানো যে এই পৰিৱেশৰ যিখন পৰিৱেশৰ সুৰক্ষা দিবলৈ যিখন আইন গ্ৰহণ কৰা হৈছিলে, আইনৰ আধাৰত যি পৰিৱেশৰ অনুমতি দিবলৈ বিচৰা হৈছে বা পৰিৱেশৰ অনুমতি দিয়াৰ যি ব্যৱস্থা কৰা হ'ল, আৰু পিছৰ পৰ্যায়ত সেই পৰিৱেশৰ অনুমতিৰ বাবে যি পৰিৱেশৰ ওপৰত প্ৰভাৱ নিৰূপণৰ বাবে যি ব্যৱস্থা কৰা হ'ল, এই গোটেই কথাখিনিক যদি আমি চাওঁ, পৰিৱেশৰ সুৰক্ষা আইনখনৰ যি মূল লক্ষ্য উদ্দেশ্য, সেই মূল লক্ষ্য উদ্দেশ্যকে অৰ্থাৎ পৰিৱেশৰ সুৰক্ষা দিয়া, পৰিৱেশৰ মানদণ্ড উন্নত কৰা, এনেধৰণৰ কথাবোৰ কিন্তু এক বিপৰীত দিশতহে এই EIখনে ক্ৰিয়া কৰি আছে বা এই বিপৰীত দিশতহে এই EI 2020খনে অৱস্থান গ্ৰহণ কৰিছে। আমি EI আগৰ যিবোৰ নটিফিকেশ্যন 2006 চনৰ বা 1994 চনৰ 1994 যিবোৰ নটিফিকেশ্যন চাওঁ, সেইবোৰত কিন্তু যিবোৰ দিশ আছিল সেই দিশবোৰত এই যিখন প্ৰস্তাৱিত যি EI নটিফিকেশ্যন 2020 এইখনত কিন্তু সেইবোৰক খৰ্ব কৰা হৈছে। পোনপ্ৰথমে যদি আমি মন কৰোঁ তেতিয়াহ'লে দেখিম যে ইয়াত এটা সাংঘাতিক ভয়ংকৰ দিশ সংযোগ কৰিব বিচৰা হৈছে, সেইটোক কোৱা হৈছে এক্স ফেক্টো ক্লিয়াৰেন্স, অৰ্থাৎ কাৰ্যৰূপভাৱে পৰিৱেশীয় অনুমতি প্ৰদানৰ সুবিধা বা বৈধতা। অৰ্থাৎ আপুনি যদি কোনো এটা প্ৰকল্পৰ বাবে আপুনি পৰিৱেশীয় অনুমতি আপুনি গ্ৰহণ কৰা নাই বা তাৰ বাবে আবেদন কৰা নাই, তেতিয়াও আপুনি এটা প্ৰকল্প কাম আৰম্ভ কৰিব পাৰে। আৰু প্ৰকল্প কামটো আৰম্ভ কৰি আপুনি পৰিৱেশৰ অনুমতিৰ বাবে আপুনি আবেদন কৰিব। এটা কেনেধৰণৰ ভয়ংকৰ কথা। আপুনি এটা প্ৰকল্প আৰম্ভ কৰিলে, প্ৰকল্পটোৱে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলালে, বিভিন্ন ধৰণৰ নেতিবাচক প্ৰভাৱ পেলালে, আৰু তাৰপিছত আপুনি পৰিৱেশৰ অনুমতিৰ বাবে আপুনি আবেদন কৰিছে। ই এটা বিজ্ঞানসন্মত কথা হ'ব পাৰেনে বা এই পৰিৱেশৰ অনুকূলীয় এটা কথা হ'ব পাৰেনে? এই সম্পূৰ্ণ পৰিৱেশ প্ৰতিকূল এটা চিন্তা বা পৰিৱেশ পৰিপন্থী এটা চিন্তা। এই কথাখিনি আমি সহজেই বুজিব পাৰোঁ যে এই এক্স ফেক্টো ক্লিয়াৰেন্স কিয় দিব বিচৰা হৈছে। ইয়াৰ দ্বাৰা হয়তো কিছু পুঁজিপতি গোষ্ঠীক, যিসকলে পৰিৱেশৰ অনুমতি নোহোৱাকৈ তেওঁলোকৰ প্ৰকল্পবোৰ চালিত অৱস্থাত ৰাখিছিল আৰু তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছে, আৰু এই অভিযোগৰ পৰা তেওঁলোকক ৰক্ষা কৰিবলৈ বা ৰেহাই দিবলৈকে এই ধৰণৰ এটা সম্পূৰ্ণ পৰিৱেশ পৰিপন্থী ব্যৱস্থা আনিব বিচৰা হৈছে। আপোনালোকৰ হয়তো যদি মনত আছে 2020 চনৰে 7 মে'ৰ এটা ঘটনা, যিটো ঘটনা এই ভাৰতবৰ্ষৰ বিশাখাপট্টনমত সংঘটিত হৈছিল। বিশাখাপট্টনমত LG গ্ৰুপৰ এটা LG পলিমাৰ নামৰ এটা ৰাসায়নিক প্ৰকল্প আছিল। সেই ৰাসায়নিক প্ৰকল্পত বিষাক্ত গেছ নিৰ্গত হৈ প্ৰায় 12জন লোকৰ মৃত্যু হৈছিল আৰু শতাধিক লোক বিভিন্ন বেমাৰত আক্ৰান্ত হৈছিল, অসুস্থ হৈ পৰিছিল। আৰু শেহতীয়াকৈ এতিয়া তদন্ত কৰি গম পোৱা গ'ল যে সেই প্ৰকল্পটো LG পলিমাৰ প্ৰকল্পটোৰ প্ৰয়োজনীয় পৰিৱেশীয় অনুমতি নাছিল। অৰ্থাৎ তেওঁলোকক কোনো ধৰণৰ পৰিৱেশৰ প্ৰভাৱ জৰীপ নকৰাকৈ তেওঁলোকক তাত কাম কৰিবলৈ বা প্ৰকল্পটো চলাই নিবলৈ চৰকাৰে সুবিধা কৰি দিছিল। আৰু এতিয়া যিহেতু তেওঁৰ ওপৰত বিভিন্ন ধৰণৰ তদন্ত হ'ব বা পৰিৱেশৰ প্ৰভাৱৰ পৰা যি প্ৰভাৱ পৰিলে, প্ৰভাৱৰ কাৰণে তেওঁলোক জগৰীয়া হ'ব, তাৰ পৰা বচাবলৈ আচলতে এই এক্স ফেক্টো ক্লিয়াৰেন্সটো আনিব বিচৰা হৈছে। অতি চিন্তনীয় কথাটো হৈ গ'ল, এই এক্স ফেক্টো ক্লিয়াৰেন্সৰ ক্ষেত্ৰত সন্মানীয় সুপ্ৰিম কোৰ্টে বাৰে বাৰে কিন্তু তেওঁলোকৰ যি বাধা, এই বাধা তেওঁলোকে প্ৰকাশ কৰি আহিছে। তেওঁলোকে কৈছে যে এক্স ফেক্টো ক্লিয়াৰেন্স কেতিয়াও পৰিৱেশৰ চিন্তাৰ লগত কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। ই সদায় পৰিৱেশৰ চিন্তাৰ ক্ষেত্ৰত ই গৰিহণাযোগ্য হয়, ই কেতিয়াও গ্ৰহণযোগ্য নহয়। সন্মানীয় সুপ্ৰিম কোৰ্টৰ, সন্মানীয় উচ্চ ন্যায়ালয়সকলৰ বিভিন্ন ৰায়ত এই কথা প্ৰকাশ পাইছে যে ই এক্স ফেক্টো ক্লিয়াৰেন্স অৰ্থাৎ কাৰ্য উত্তৰভাৱে যি পৰিৱেশৰ অনুমতি দিয়া ব্যৱস্থা, এই ব্যৱস্থা কেতিয়াও গ্ৰহণযোগ্য নহয়। তথাপিও কিন্তু এই EI ড্ৰাফ্ট নটিফিকেশ্যন 2020 এক্স ফেক্টো ক্লিয়াৰেন্সৰ কথাটো জড়িত কৰা হৈছে। শেহতীয়াকৈ এই 2020 চনৰ 1 এপ্ৰিল তাৰিখে সন্মানীয় সুপ্ৰিম কোৰ্টে এটা গোচৰৰ ৰায়ত কৈছে যে পৰিৱেশৰ চিন্তাৰ ক্ষেত্ৰত এক্স ফেক্টো ক্লিয়াৰেন্স এক নেতিবাচক চিন্তা, ইয়াক কেতিয়াও গ্ৰহণ কৰিব নোৱাৰি। তাৰ লগতে কোৱা হৈছে যে পৰিৱেশৰ চিন্তাৰ ক্ষেত্ৰত কোনোবাই যদি পৰিৱেশৰ যি অনুমতি নোহোৱাকৈ যদি কোনো কাম কৰিছে, সেই কাম তেতিয়াহ'লে সংবিধানৰ মতে সেয়া এক অপৰাধ, আৰু এই অপৰাধৰ বাবে তেওঁলোকক শাস্তিৰ সন্মুখীন হ'ব লাগিব। আমি এটা কথা জানিব লাগে যে আমি কোনো ধৰণৰ নীতিবিৰোধ কাৰ্যৰ বিৰুদ্ধে আমি থিয় দিয়াটো খুব প্ৰয়োজন। শেহতীয়াকৈ এই বিষয়ত বিভিন্ন ধৰণৰ চৰ্চাত কিন্তু আমি যদি দেখোঁ, অসমৰ পৰিৱেশবিদসকলে কিন্তু যেনেধৰণৰ সবল ভূমিকা বা মুখ্য ভূমিকা গ্ৰহণ কৰিব, তেওঁলোকে গ্ৰহণ কৰা নাই। এইটো এটা আমাৰ বাবে বা আমাৰ আগন্তুক অসমৰ পৰিৱেশক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত এটা চিন্তনীয় দিশ বুলি মই বিবেচনা কৰোঁ। তাৰ লগতে এই যিখন খচৰা অধিসূচনাৰ কথা আমি আলোচনা কৰি আছোঁ, অধিসূচনাত আৰু কিছু কথা কোৱা হৈছে। তাৰ ক্ষেত্ৰত এটা বিশেষভাৱে এটা কথা মন কৰিবলগীয়া কথা হ'ল যে ইয়াত আমাৰ যি বহুতবোৰ প্ৰকল্পক এই EI ব্যৱস্থাৰ পৰা মুক্ত কৰা হৈছে। প্ৰায় 40টাকৈ প্ৰকল্পক পুনৰ শ্ৰেণীকৰণ কৰি, যিটো আমি ৰিক্লাছিফিকেশ্যন বুলি কওঁ, ৰিক্লাছিফিকেশ্যন কৰি তেওঁলোকক B2 কেটেগৰীলৈ নিয়া হৈছে, য'ত B2 কেটেগৰীৰ যিবোৰ প্ৰকল্প, সেই প্ৰকল্পসমূহক পৰিৱেশৰ অনুমতিৰ প্ৰয়োজন নহয়।
তেনে ক্ষেত্ৰত খুব চিন্তনীয়ভাৱে বালি আৰু আমাৰ যিটো আমি বালি চেন আৰু ক্লে আমি খননৰ কথা কওঁ, সেই যিটো উদ্যোগ বালি বা গেট নিষ্কাশনৰ যিটো উদ্যোগ, সেই উদ্যোগটোক B2 কেটেগৰীলৈ নি পৰিৱেশৰ অনুমতিৰ পৰা ৰেহাই দিব বিচৰা হৈছে। আপোনালোকে ভাবি চাওক, নদী এখনৰ গতি ধৰা নদী এখনৰ যি খহনীয়া আদি ক্ষেত্ৰত নদী খননৰ এটা বিৰূপ প্ৰভাৱ আছে। এই প্ৰভাৱটো যদি আমি তাক আওকাণ কৰি যদি আমি নদী খনন কৰি থাকোঁ, বালি খনন কৰোঁ বা পলস খনন কৰোঁ, যে আমি গেট বুলি কওঁ, তেতিয়াহ'লে আগন্তুক দিনত নদীখনে কেনেধৰণৰ এটা আমাৰ বাবে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। কিন্তু এনেধৰণৰ কথাবোৰ আওকাণ কৰি এনেধৰণৰ প্ৰকল্পবোৰক পৰিৱেশৰ অনুমতিৰ পৰা ৰেহাই দিব বিচৰা হৈছে। তাৰ উপৰিও কয়লা খনন বা অন্যান্য মণিকৰ সন্ধানকে যিবোৰ প্ৰকল্প, সেই প্ৰকল্পবোৰকো আমাৰ যি পৰিৱেশৰ অনুমতি তাৰ পৰা ৰেহাই দিব বিচৰা হৈছে। আৰু এটা বিশেষ উদ্যোগক বৰ্তমান সময়ত এই EI নটিফিকেশ্যনত তেওঁলোকক পৰিৱেশৰ অনুমতিৰ পৰা ৰেহাই দিব বিচাৰিছে, সেইটো হৈ গ'ল আমাৰ যি কনষ্ট্ৰাকশ্যন, আমাৰ যি ইণ্ডাষ্ট্ৰি বুলি কওঁ। কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰিত কোৱা হৈছে যে কনষ্ট্ৰাকশ্যনৰ বৃহৎ কোম্পানীবোৰৰ বাদে যদি সৰু সৰু যিবোৰ বা মধ্যমভোগী যিবোৰ উদ্যোগ আছে, তেওঁলোকে কিন্তু পৰিৱেশৰ অনুমতি ল'ব নালাগে। অথচ আমি এটা কথা জানো যে যিবোৰ আমাৰ কনষ্ট্ৰাকশ্যন কোম্পানী আছে, সকলো কনষ্ট্ৰাকশ্যন কোম্পানীয়ে কিন্তু পৰিৱেশৰ, বিশেষকৈ পৰিৱেশৰ বায়ু প্ৰদূষণৰ ক্ষেত্ৰত তেওঁলোকে এটা মুখ্য ভূমিকা গ্ৰহণ কৰে। আমি দিল্লীলৈ যদি চাওঁ, দিল্লীৰ যি প্ৰদূষণ, এই প্ৰদূষণৰ মাত্ৰা কিন্তু তাত থকা আন্তঃগাঁথনিমূলক যিবোৰ প্ৰকল্প, সেইবোৰে এটা মুখ্য ভূমিকা গ্ৰহণ কৰিছে। তেনে ক্ষেত্ৰত এই তেওঁলোকৰ প্ৰভাৱ, এই আন্তঃগাঁথনিমূলক যিবোৰ প্ৰকল্প, সেইবোৰৰ পৰিৱেশৰ প্ৰভাৱ যদি আমি অধ্যয়ন নকৰাকৈ তেওঁলোকৰ পৰিৱেশক এনেধৰণৰ কামবোৰ কৰি নিবলৈ, তেওঁলোকৰ আন্তঃগাঁথনিমূলক যি প্ৰকল্প চলাই নিবলৈ দিওঁ, তেন্তে এই পৰিৱেশ পৰিপন্থী নহ'বনে? এই কথাবোৰ আমি ভাবি চোৱা ভাল। তাৰ লগতে এটা বিশেষ দিশ আমি ইয়াত মন কৰিব লাগিব, এই কথা যে এই খচৰা অধিসূচনাখনত যি জনশুনানি বা আমি যিটো পাব্লিক হিয়াৰিং বুলি কওঁ, ইয়াক বহুবোৰ উদ্যোগৰ ক্ষেত্ৰত নাকচ কৰিব বিচৰা হৈছে। অৰ্থাৎ পাব্লিক হিয়াৰিং নোহোৱাকৈ বহুবোৰ উদ্যোগক পৰিৱেশৰ অনুমতি প্ৰদান কৰিব বিচৰাইছে। আমি সকলোৱে জানো যে জনশুনানিৰ যি ব্যৱস্থা, এই ব্যৱস্থাক আচলতে আমাৰ যি গণতান্ত্ৰিক চিন্তাক প্ৰতিনিধিত্ব কৰে বা এনে গণতান্ত্ৰিক চিন্তাক প্ৰতিষ্ঠা কৰে। প্ৰকল্পৰ এটাই সেই অঞ্চলত, যিকোনো অঞ্চলত কেনেধৰণৰ নেতিবাচক প্ৰভাৱ পেলাব পাৰে, কেনেধৰণৰ ইতিবাচক প্ৰভাৱ পাৰে, তাৰ ক্ষেত্ৰত জনশুনানিৰ দ্বাৰা প্ৰতিজন ৰাইজৰ মত গ্ৰহণ কৰাটো খুব জৰুৰী। আৰু এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে কৈছে যে জনশুনানি গ্ৰহণ কৰাটো পৰিৱেশৰ অনুমতিৰ এটা মৌলিক চৰ্ত। বহু সময়ত আপোনালোকে হয়তো মন কৰিছে যে অসমৰ ক্ষেত্ৰতে বৰ্তমান সময়ত জনশুনানিৰ ক্ষেত্ৰত ৰাইজৰ অংশগ্ৰহণ খুব সীমিত। বৰ্তমান সময়ত এই যিখন খচৰা আমাৰ সন্মুখত আনি দিছে, এই খচৰাত কৰা হৈছে কি, জনশুনানিৰ বাবে যি সময় দিয়া হৈছে, এই সময়ক 30 দিনৰ পৰা 20 দিনলৈ হ্ৰাস কৰা হৈছে। যদি 30 দিনৰ পৰা 20 দিনলৈ হ্ৰাস কৰা হয়, তেতিয়াহ'লে এটা কথা স্বাভাৱিক যে এই সময়কণত আমি আমাৰ জনগণক জনশুনানিত পূৰ্ণাংগভাৱে অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকক জড়িত কৰিব নোৱাৰিম। আৰু এইটোৱে হয়তো বৃহৎ প্ৰকল্পৰ যি পুঁজিপতি গোষ্ঠী, তেওঁলোকে বিচাৰিছে আৰু ৰাইজক তেওঁলোকৰ সেই নেতিবাচক চিন্তাবোৰৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছে। বৰ্তমান সময়ত বিভিন্ন ধৰণৰ কথা আহি পৰিছে। বৰ্তমান সময়ত আপোনালোকে বাগজানৰ ঘটনাৰ সংক্ৰান্তত অল ইণ্ডিয়াই যি পৰিৱেশৰ অনুমতি ল'বলগীয়া আছিল, সেই অনুমতি লৈছে নাই লোৱা, তাৰ ক্ষেত্ৰতো প্ৰশ্নবোধক চিন আহি পৰিছে। আৰু এই শেহতীয়াকৈ অল ইণ্ডিয়াই ডিব্ৰুচৈখোৱা অঞ্চলত বাগজানৰ পৰা যি খননৰ ব্যৱস্থা কৰিছে, তেওঁলোকে এই খননৰ ক্ষেত্ৰত তেওঁলোকে ইতিমধ্যে পৰিৱেশৰ অনুমতি লাভ কৰিছে বুলি এক অভিযোগ উঠিছে। গতিকে বৰ্তমান সময়ত খচৰা অধিসূচনাখন যদি আমি গ্ৰহণ কৰোঁ, তেন্তে আগন্তুক দিনত এনে বহু ভয়ংকৰ কথা পুনৰ গা কৰি উঠিব পাৰে বা এনেধৰণৰ ঘটনাই আমাক সেউজ পৰিৱেশৰ যিটো পৰিৱেশ আছে, এই পৰিৱেশটো নষ্ট কৰিব পাৰে। গতিকে এইটো সময়ত আমি এই যিখন আমাৰ জনমত বিচৰা হৈছে, আমাক এই খচৰাখনৰ বাবে, খচৰা অধিসূচনাখনৰ বাবে আমাৰ যি জনমত বিচৰা হৈছে, জনমতৰ ক্ষেত্ৰত আমি পূৰ্ণাংগ অংশগ্ৰহণ কৰিব লাগে। তাৰ লগতে এই যিবোৰ আমাৰ নেতিবাচক দিশ আছে, এই সকলোবোৰ আলোচনা কৰি এইবোৰ ক্ষেত্ৰত আমি এটা প্ৰবল জনমত সৃষ্টি কৰিব লাগে। ইয়াৰ ক্ষেত্ৰত আৰু বহু দিশ আছে, যিবোৰ দিশ আমি আলোচনা কৰিব পাৰোঁ। যেনেধৰণে আপোনালোকে যদি খচৰা অধিসূচনাখন আপোনালোকে নিজে অধ্যয়ন কৰে, তেতিয়া দেখিব যে বৰ্তমান সময়ত কোনো এটা প্ৰকল্পই যদি পৰিৱেশৰ অনুমতি লাভ কৰিছে, তেন্তে তেওঁলোকে আমাৰ যি পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় আছে, মন্ত্ৰালয়ৰ যিবোৰ তেওঁলোকৰ নিৰ্দিষ্ট বিভাগ আছে, বিভাগবোৰক প্ৰায় ছমাহৰ মূৰে মূৰে তেওঁলোকৰ যি প্ৰতিবেদন, পৰিৱেশৰ নিৰীক্ষণৰ যি প্ৰতিবেদন তেওঁলোকে দাখিল কৰিব লাগে। কিন্তু আজি এই খচৰাখনত, যিখন খচৰা অধিসূচনা হৈছে, খনত কিন্তু সেই প্ৰতিবেদনৰ সময় 6 মাহৰ পৰা এবছৰলৈ বৃদ্ধি কৰা হৈছে। অৰ্থাৎ ইয়াক আৰু দীৰ্ঘ সময়ৰ বাবে ৰখা হৈছে। আৰু দীৰ্ঘ সময়ৰ বাবে যদি প্ৰতিবেদনৰ সময়টো ৰখা হয়, তেতিয়াহ'লে এই যে প্ৰভাৱ, পৰিৱেশৰ ওপৰত কোনো প্ৰকল্পৰ প্ৰভাৱ, তাক কিন্তু নিৰীক্ষণ কৰাটো জটিল হৈ পৰিব। প্ৰভাৱক নিৰীক্ষণ কৰিবলৈ যিমান আমি সূক্ষ্ম সময়
সময়ৰ কাৰণে কৰোঁ তেতিয়াহ'লে তাক সঠিকভাৱে কৰাটো সম্ভৱ। তাক যদি দীৰ্ঘ সময়ৰ বাবে যদি ইয়াক ৰখা হয় তেতিয়াহ'লে কিন্তু এই প্ৰতিবেদনত ইয়াৰ প্ৰভাৱবোৰ নিৰূপণ কৰাটো কঠিন হৈ পৰিব। এনেধৰণৰ বহুবোৰ কথা আহি পৰিছে। লগতে যি পৰিৱেশৰ অনুমতি যি প্ৰদানৰ যি তেওঁলোকৰ সময় আছিল সেই সময়কো বৃদ্ধি কৰাইছে। আগতে পৰিৱেশৰ অনুমতি 30 বছৰৰ কাৰণে দিয়া ব্যৱস্থা আছিল, কিন্তু শেহতীয়াকৈ ইয়াত 20 বছৰ সংযোগ কৰি প্ৰায় 50 বছৰৰ বাবে পৰিৱেশৰ অনুমতি দিব বিচাৰিছে। ভাবি চাওক, পৰিৱেশৰ অনুমতি যদি এটা প্ৰকল্প 50 বছৰৰ কাৰণে পায় তেতিয়াহ'লে সেই অঞ্চলটোৰ পৰিৱেশৰ প্ৰভাৱ যদি নেতিবাচকো হয়, নেতিবাচক ক্ষেত্ৰতো কিন্তু আমি সাধাৰণ ৰাইজে মাত মতাৰ অধিকাৰ নাথাকিব, কাৰণ তেওঁলোকে 50 বছৰৰ কাৰণেই তাৰ অনুমতি লাভ কৰিব। এনেধৰণৰ বিভিন্ন কথাবোৰ যদি আমি পৰিৱেশৰ নেতিবাচক বিভিন্ন কথাবোৰ যদি আমি জানিবলৈ ইচ্ছা নকৰোঁ বা আমি জানিও যদি মৌন হৈ থাকোঁ তেতিয়াহ'লে কিন্তু আগন্তুক দিনত আমাৰ প্ৰজন্মই আমাকে দোষাৰোপ কৰিব। গতিকে মই পুনৰবাৰ ৰাইজক, আমাৰ যি শ্ৰোতা আছে শ্ৰোতাৰ মণ্ডলীক মই অনুৰোধ কৰিছোঁ, বিনম্ৰ অনুৰোধ কৰিছোঁ, তেওঁলোকে এই 11 আগষ্টৰ ভিতৰত আজি হয়তো আমাৰ হাতত আৰু এটা সপ্তাহ সময় থাকিব। এই এটা সপ্তাহত আমি সকলোৱে খুব প্ৰবলভাৱে এটা জনমত গঠন কৰি এই যি আমাৰ বিৰোধ বা এই পৰিৱেশৰ প্ৰতি আমাৰ যি আকুলতা, পৰিৱেশক ভাল পোৱা আমাৰ যি নৈতিকতা, এই নৈতিকতাক আমি বজাই ৰাখি আমাৰ পৰিৱেশক সদায় সেউজীয়া কৰাৰ কাৰণে ইয়াৰ বিৰুদ্ধে আমি যি মেইল পঠিওৱাৰ ব্যৱস্থা কৰিছে, ইমেইল পঠিওৱাৰ ব্যৱস্থা কৰিছে, এই ইমেইল পঠিওৱাৰ ব্যৱস্থাত আমি সকলোৱে সহযোগ কৰোঁ আহক। আৰু ইয়াৰ বাবে আমি প্ৰয়োজনীয় যি তথ্য, এই তথ্যসমূহ আমি চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ ৱেবছাইটলৈ গ'লে আমি সংগ্ৰহ কৰিব পাৰোঁ। তাৰ পৰা সংগ্ৰহ কৰি প্ৰয়োজনীয় যি আমাৰ ইমেইল, সেই ইমেইল তেওঁলোকলৈ আমি প্ৰেৰণ কৰি আমাৰ প্ৰতিবাদ আমি সাব্যস্ত কৰোঁ। এনে নহয় যে বহুতে হয়তো ভাবিব পাৰে আমি এটা ইমেইল পঠিয়ালেই এইখন খাৰিজ হ'ব জানো? তেনে কথা নহয়, খাৰিজ নহ'বও পাৰে, কিন্তু আমি শিক্ষিত ব্যক্তি হিচাপে, পৰিৱেশক ভালপোৱা ব্যক্তি হিচাপে পৰিৱেশৰ প্ৰতি আমাৰ থকা শ্ৰদ্ধা সন্মান আমি প্ৰদৰ্শন কৰাটো খুব জৰুৰী। গতিকে আমাৰ চিন্তাটো আমি প্ৰকাশ কৰিবই লাগিব, আৰু তেওঁলোকে আমাৰ পৰা জনমত বিচাৰিছে, গতিকে আমি জনমতত অংশগ্ৰহণ কৰি আমি যেন এজন সুস্থ নাগৰিক তাৰ পৰিচয় আমি দাঙি ধৰিবই লাগিব। আজি কথাখিনি ইমানতে সামৰিছোঁ। পুনৰবাৰ এই বিষয়ত আমি আলোচনা কৰিম, আৰু পৰিৱেশক যিবোৰ বিৰূপ চিন্তাধাৰা বৰ্তমান সময়ত আমাৰ সমাজত চলি আছে বা আমাৰ যি ৰাজনৈতিক ব্যৱস্থাত চলি আছে, চলি থকা ব্যৱস্থাবোৰত আমি কিছু সূক্ষ্মভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম। আজিলৈ আলোচনা ইমানতে সামৰিছোঁ। পুনৰবাৰ আপোনালোক সকলোকে ধন্যবাদ। সকলোৱে কিন্তু শেষত সকলোৱে পুনৰ মোৰ অনুৰোধ যেন আপোনালোকে এই জনমতত অংশগ্ৰহণ কৰক, আৰু আপোনালোকৰ এই পৰিৱেশৰ প্ৰতি ভালপোৱা সন্মান আৰু শ্ৰদ্ধা প্ৰকাশ কৰক। এয়াই মোৰ একান্ত অনুৰোধ। ধন্যবাদ। শ্ৰোতা বন্ধু, ইমান পৰে ডক্টৰ বিজয় কৃষ্ণ চেতিয়াৰ চিন্তা উদ্দোলিত পৰ্যালোচনাটি শুনিলে। প্ৰিয় শ্ৰোতা বন্ধু, আজিলৈ অনুষ্ঠান সামৰিবৰ হ'ল, গতিকে ৰণদীপক বিদায় দিয়ক। নমস্কাৰ।